জয় হিন্দ দোস্ত, স্বাগতম জানাইছো মোৰ হনৰসম চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তো বন্ধুসকল, আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ, কাৰণ আপোনালোকৰ বাবে IBPSৰ ফালৰ পৰা আকৌ 4132টা পদ মুকলি কৰি দিছে। তো বন্ধুসকল, আপোনালোকে এইবিলাক পোষ্টৰ বাবে এপ্লাই অনলাইন কৰিব পাৰিব। তো বন্ধুসকল, এইবিলাক পোষ্টৰ বাবে এপ্লাই অনলাইন কৰিবলৈ আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব আৰু এজ লিমিটো কিমান লাগিব আৰু আপোনালোকে এইবিলাক পোষ্টৰ বাবে কিমান টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু কেনেকৈ এপ্লাই অনলাইনটো কৰিব। চ' বন্ধুসকল, মই গোটেইখিনি তথ্য এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অন কৰি দিব, যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে। কাৰণ মই এনেকুৱা নতুন নতুন আপডেটবিলাক এইটো চেনেলৰ যোগেদি আপোনালোকক দি থাকিম। তো বন্ধুসকল, আহক আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিবলৈ পাইছে, ইয়াতে www.indiafastjobela.com এইটো ৱেবছাইটত মই আছোঁ। চ' বন্ধুসকল, আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি আপোনালোকে এইটো চাৰ্চ কৰিব। কৰাৰ পিছত তেনেকুৱা এটা ধৰণৰ পেজ খোল খাব। তো বন্ধুসকল, ইয়াতে দেখিবলৈ পাইছে IBPS PO ৰিকুৱাৰমেণ্ট 2021, ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আৰু এটা পেজ অ'পেন হৈছে। চ' বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, আৰু এই পেজটো অলপ স্ক্ৰল কৰি তলত নামি আহিব, আৰু মই ইয়াতে আপোনালোকক দেখাই আছোঁ। ইয়াতে আছে অৰ্গেনাইজেশ্যন নেম, ইয়াতে দিয়া আছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, ইয়াতে লাষ্ট ডেটটো দিয়া আছে এইবিলাক পোষ্টৰ বাবে এপ্লাই অনলাইন কৰিবলৈ 10/11/2021লৈকে আপোনালোকে এইবিলাক পোষ্টৰ বাবে এপ্লাই অনলাইন কৰিব পাৰিব। আৰু ইয়াতে টোটাল পোষ্ট আছে 4132টা, আৰু ইয়াতে এপ্লিকেশ্যন প্ৰচেছটো হ'ব অনলাইন মাধ্যমত, আৰু এইবিলাক পোষ্ট জব লোকেশ্যনটো হয় অল অভাৰ ইণ্ডিয়া, অৰ্থাৎ এইবিলাক পোষ্টৰ বাবে ভাৰতৰ যিকোনো ষ্টেটৰ পৰা এইবিলাক পোষ্টৰ বাবে এপ্লাই অনলাইন কৰিব পাৰিব। তো বন্ধুসকল, ইয়াতে জব কেটেগৰীটো দিয়া আছে বেংক জব। চ' বন্ধুসকল, এইবিলাক বেংক জব হয়, আপোনালোকে নিশ্চয় গম পায়, আৰু ইয়াতে অফিচিয়েল ৱেবছাইটটো দিয়া আছে, আৰু ইয়াৰ পৰা আপোনালোকে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি এবাৰ চাই ল'ব। তো বন্ধুসকল, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ভেকেঞ্চি ডিটেইলছ, আৰু এইবিলাক কোনটো বেংকৰ বাবে কিমানটা পোষ্ট আছে। চ' মই আপোনালোকক গোটেইখিনি ডিটেইলছত ক'বলৈ চেষ্টা কৰিম। তো বন্ধুসকল, স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, ইয়াতে দেখিবলৈ পাইছে আপোনালোকে ইউনিয়ন বেংক অফ ইণ্ডিয়া, আৰু এইটো বেংকৰ কাৰণে টোটাল পোষ্ট আছে 912টা, আৰু ইয়াতে আনৰিজাৰ্ভৰ কাৰণে টোটাল পোষ্ট আছে 491টা, EWSৰ বাবে আছে ইয়াতে 132টা, OBCৰ কাৰণে 148টা, SCৰ বাবে 94টা, আৰু STৰ বাবে 47টা পোষ্ট আছে। তো বন্ধুসকল, আপোনালোকে নিশ্চয় গম পালে কাষ্ট অনুসৰি আপোনালোকৰ ভেকেঞ্চিবিলাক ইয়াতে ছেপাৰেট কৰি দিয়া আছে। তো বন্ধুসকল, নেক্সট আহিব আপোনালোকৰ যিটো বেংক আছে। চ' এই বেংকটো দিয়া আছে ইয়াতে তলত, মই স্ক্ৰল কৰি অলপ দেখুৱাই দি আছোঁ। তো বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াতে দিয়া আছে বেংক অফ ইণ্ডিয়া। চ' ইয়াতে টোটাল পোষ্ট আছে 588টা পোষ্ট আছে, আৰু ইয়াতে আনৰিজাৰ্ভৰ কাৰণে 240টা পোষ্ট আছে, আৰু EWSৰ বাবে 58টা পোষ্ট আছে, আৰু OBCৰ বাবে 158টা পোষ্ট আছে, SCৰ বাবে আপোনালোকৰ 88টা পোষ্ট আছে, আৰু STৰ বাবে 44টা পোষ্ট আছে। তো বন্ধুসকল, আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে। তো বন্ধুসকল, নেক্সট বেংকটো আহিব ইয়াতে কানাড়া বেংক। চ' কানাড়া বেংকৰ বাবে 650টা পোষ্ট আছে টোটাল, আৰু ইয়াতে আনৰিজাৰ্ভৰ কাৰণে 265টা পোষ্ট আছে, আৰু EWSৰ বাবে 65টা পোষ্ট আছে, OBCৰ বাবে 175টা পোষ্ট আছে, STৰ বাবে 48টা, আৰু SCৰ বাবে 97টা পোষ্ট আছে। তো বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিবলৈ পাৰে। আৰু নেক্সট বেংকটো ইয়াতে দিয়া আছে বেংক অফ মহাৰাষ্ট্ৰ, আৰু ইয়াতে টোটাল পোষ্ট আছে 400টা, আৰু আনৰিজাৰ্ভৰ কাৰণে ইয়াতে টোটাল পোষ্ট আছে 162টা, আৰু EWSৰ বাবে দিয়া আছে ইয়াতে 40টা, OBCৰ বাবে 108টা, আৰু STৰ বাবে 30টা, আৰু SCৰ বাবে 60টা পোষ্ট দিয়া আছে। চ' বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিবলৈ পালে। আৰু নেক্সট বেংকটো আছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, ইয়াতে টোটাল পোষ্টৰ সংখ্যা আছে 620টা, আৰু আনৰিজাৰ্ভৰ কাৰণে 53টা পোষ্ট আছে, EWSৰ বাবে 13টা আছে, OBCৰ বাবে 257টা, STৰ বাবে 104টা, আৰু SCৰ বাবে 193টা পোষ্ট আছে। তো বন্ধুসকল, ইয়াতে নেক্সট বেংকটো আছে ইণ্ডিয়ান বেংক, আৰু ইণ্ডিয়ান বেংকৰ বাবে কোনো ধৰণৰ পোষ্ট নাই, আপোনালোকে নিশ্চয় দেখিবলৈ পালে। আৰু নেক্সট ইয়াতে ইণ্ডিয়ান অভাৰচিয়াছ বেংক, ইয়াতে টোটাল পোষ্ট আছে 98টা, আৰু জেনেৰেল কেটেগৰীৰ বাবে ইয়াতে 41টা পোষ্ট আছে, EWSৰ বাবে 10টা পোষ্ট আছে, আৰু ইয়াতে OBCৰ বাবে 26টা পোষ্ট আছে, আৰু STৰ বাবে 7টা পোষ্ট আছে, আৰু SCৰ বাবে 14টা পোষ্ট আছে। তো বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিবলৈ পালে। আৰু নেক্সট বেংকটো ইয়াতে দিয়া আছে পাঞ্জাৱ এণ্ড সিন্ধ বেংক, ইয়াতে টোটাল পোষ্ট আছে 427টা, আৰু জেনেৰেলৰ বাবে ইয়াতে পোষ্ট আছে 169টা, EWSৰ বাবে 42টা, OBCৰ বাবে 112টা, STৰ বাবে 37টা, আৰু SCৰ বাবে 67টা পোষ্ট আছে। তো বন্ধুসকল, নেক্সট ইয়াতে দিয়া আছে পাঞ্জাৱ নেশ্যনেল বেংক, ইয়াতে কোনো ধৰণৰ পোষ্ট নাই।
তো বন্ধুসকল নেক্সট আহিব ইকো বেংক। সো বন্ধুসকল ইকো বেংকৰ বাবে টোটাল পোষ্ট আছে 440টা আৰু ইয়াতে জেনেৰেল কেটেগৰীৰ বাবে ইয়াতে টোটাল পোষ্ট আছে 179টা আৰু ইডব্লিউএছৰ বাবে 44টা, ওবিচিৰ বাবে 108টা আৰু এছটিৰ বাবে 33টা আৰু ইয়াতে এছচিৰ বাবে 66টা টোটাল পোষ্ট আছে। তো বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে গোটেইখিনি কথা আৰু কোনটো বেংকৰ বাবে কিমানটা পোষ্ট আছে। সো বন্ধুসকল আপোনালোকে নিশ্চয় গোটেইখিনি কথা ভালদৰে গম পালে। তো বন্ধুসকল এইবিলাক পোষ্টৰ বাবে নেক্সট আহিব আপোনাৰ বয়সৰ সময়সীমাটো। তো বন্ধুসকল এইবিলাক পোষ্টৰ বাবে আপোনালোকে এপ্লাই অনলাইন কৰিবলৈ আপোনাৰ এজ ৰিলেশ্যনটো কিমান থাকিব লাগিব। সো মই আপোনালোকক গোটেইখিনি ডিটেইলছত ক'বলৈ চেষ্টা কৰিম। তো ইয়াতে দিয়া আছে আপোনালোকৰ যিটো বয়সৰ সময়সীমাটো আপোনাৰ 20ৰ পৰা 30ৰ ভিতৰত আপোনালোকৰ বয়সৰ সময়সীমাটো থাকিব লাগিব আৰু আপোনালোকৰ কাষ্ট অনুসৰি কিছুমান আপাৰ এজ ৰিলেশ্যন আছে দিয়া আছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। ওবিচি কাষ্টৰ বাবে আপোনালোকৰ 3 বছৰ প্লাছ হ'ব আৰু এছচি এছটিৰ বাবে আপোনালোকৰ 5 বছৰ প্লাছ হ'ব আৰু হেণ্ডিকেপৰ বাবে 10 বছৰ প্লাছ হৈ যাব। তো বন্ধুসকল আপোনালোকে নিশ্চয় এইখিনি কথাও গম পালে। তো বন্ধুসকল এইবিলাক পোষ্টৰ বাবে আপোনালোকৰ কিছুমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব। তো বন্ধুসকল ইয়াতে কোনটো কাষ্টৰ বাবে কিমান টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব মই আপোনালোকক জনাইছোঁ। ইয়াতে দিয়া আছে আনৰিজাৰ্ভৰ কাৰণে 850 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব, ইডব্লিউএছ কেণ্ডিডেটৰ বাবে 850 টকা, ওবিচি কেণ্ডিডেটৰ বাবে 850 টকা আৰু নেক্সট আৰু ইয়াতে দিয়া আছে এছটি কেণ্ডিডেটৰ বাবে ইয়াতে 175 অৰ্থাৎ 175 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু এছচি কেণ্ডিডেটৰ বাবে আপোনাৰ 175 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু পিডব্লিউডিৰ বাবে আপোনালোকৰ 175 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। তো বন্ধুসকল নেক্সট ইয়াতে আপোনালোকৰ এইবিলাক পে'মেণ্ট আপোনালোকে ডেবিট কাৰ্ড, মাষ্টাৰ কাৰ্ড, ক্ৰেডিট কাৰ্ড, মোবাইল ৱালেটৰ দ্বাৰা আপোনালোকে এইবিলাক পোষ্টৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ফিজবিলাক কাটিব পাৰিব। তো বন্ধুসকল নেক্সট আহিব এডুকেশ্যনেল কোৱালিফিকেশ্যন। চ' আপোনালোকৰ এইবিলাক পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ মিনিমাম ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেশ্যন কৰা থাকিব লাগিব যিকোনো গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা। তো তেতিয়াহে আপোনালোকে এইবিলাক পোষ্টৰ বাবে এপ্লাই অনলাইনটো কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে। আৰু নেক্সট আপোনালোকৰ এইবিলাক পোষ্টৰ বাবে আপোনালোকে কেনেকুৱা ধৰণে এপ্লিকেশ্যন কৰিব। সো বন্ধুসকল মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে এইবিলাক পোষ্টৰ বাবে এপ্লাই অনলাইনটো কৰিব পাৰিব। আৰু এইবিলাক পোষ্টৰ বাবে এপ্লাই অনলাইনৰ যিটো আৰম্ভণি কেতিয়াৰ পৰা আৰম্ভ হ'ব ইয়াতে দিয়া আছে 20/10/2021 অৰ্থাৎ আজিৰ পৰা আপোনালোকে এইবিলাক পোষ্টৰ বাবে এপ্লাই অনলাইনটো কৰিব পাৰিব আৰু লাষ্ট ডেটত থাকিব 10/11/2021 লৈকে এইবিলাক পোষ্টৰ বাবে এপ্লাই অনলাইনটো কৰিব পাৰিব। সো বন্ধুসকল ইয়াতে এপ্লাই অনলাইন লিংকটো দিয়া আছে, ইয়াৰ পৰা আপোনালোকে এপ্লিকেশ্যনটো কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকলৈ ভিডিঅ'টো আজিৰ কাৰণে এইখিনি আছিল সৰু সুৰা ভিডিঅ'। তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালে, যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অন কৰি দিব যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে। তো বন্ধুসকল আজিৰ কাৰণে সৰু সুৰা ভিডিঅ'টো আপোনালোকৰ মাজলৈ এইখিনি আছিল আৰু আপোনালোকৰ ফালৰ পৰা আজিৰ কাৰণে সৰু সুৰা ভিডিঅ'টো সমাপ্ত কৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম, ধন্যবাদ।